গোৱালপাৰালৈ স্বাগতম। আজি আমি উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ আগিয়াৰ কুলুপাৰা স্বৰ্গীয় মহেশ্বৰ নাথ পুৰণি গ্ৰন্থাগাৰত আৰু আমাৰ মাজত উপস্থিত আছে শ্ৰী মঞ্জিত নাথ ডাঙৰীয়া। তেখেত কেৰিয়াৰ গাইডেন্সৰ ক্ষেত্ৰত 10 বছৰৰ ওপৰৰ পৰা তেখেতে কাম কৰি আছে। তেখেতৰ নিজা কেৰিয়াৰ গাইড সংবিধান বুলি এটা পৰ্টেল আছে, যিটোৱে ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ তেওঁলোকৰ কেৰিয়াৰ সম্বন্ধিত প্ৰশ্ন উত্তৰ দিবলৈ কাম কৰি আছে। লগতে তেখেতে বিটেক কৰিছে NIT দুৰ্গাপুৰৰ পৰা আৰু মাষ্টাৰ্ছ ইন পলিচি মেকিং অক্সফৰ্ড ইউনিভাৰ্চিটি। আমাৰ চেনেললৈ আমি মঞ্জিত নাথ ডাঙৰীয়াক স্বাগতম জনাইছোঁ। হয়, তো আমি আজিৰ যিটো প্ৰশ্ন আৰু উত্তৰ সেশন থাকিব তাতে আমি কিছু ভাগ কৰিম। যেনেকৈ প্ৰথম আমাৰ পৰ্যায়ত থাকিব ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে কিদৰে নিজৰ সন্তানৰ কেৰিয়াৰ বিচাৰ কৰিবৰ কাৰণে কিদৰে চিন্তা কৰিব লাগে, বা এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে কোনটো কেৰিয়াৰ তেওঁৰ বাবে সঠিক হ'ব, সেই বিষয়ে কিদৰে চিন্তা কৰি আগুৱাই যাব লাগে, সেই বিষয়ে আমি প্ৰথম আমাৰ পৰ্যায়ত আলোচনা কৰিম। আৰু তাৰপিছত আমালৈ বিভিন্ন শ্ৰেণীৰ বিভিন্ন বিষয়ত পঢ়ি থকা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আমাক কিছু প্ৰশ্ন আমালৈ পঠিয়াইছে আমাৰ আগৰ ভিডিঅ'টো চাই। সেই প্ৰশ্নখিনিৰ উত্তৰ আমি মঞ্জিত নাথ ডাঙৰীয়াৰ পৰা বিচাৰিম। প্ৰথম আমি সুধিব বিচাৰোঁ যিটো সাধাৰণতে প্ৰায়ভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আৰু গাৰ্জিয়ানৰ ক্ষেত্ৰতে এই অসুবিধাটো দেখা পোৱা যায় যে মেট্ৰিকত ভাল ৰিজাল্ট কৰিলেই কি ছায়েন্স পঢ়িব লাগে। কথাটো হ'ল এনেকুৱা বাধ্যবাধকতা আছে নেকি, বা এজন মেট্ৰিকত ভাল ৰিজাল্ট কৰিলে ছায়েন্স পঢ়িব লাগে সেনেকুৱাটো বাধ্যবাধকতা কিবা আমাৰ মাজত দেখা পাওঁ, কিন্তু সেনেকুৱা ধৰণৰ এটা ঠেক গণ্ডিত নাথাকি আমি তাৰ পৰা কিদৰে ওলাই আহিব পাৰোঁ, সেই কথা আমাৰ প্ৰথম বিষয়। যে ছাত্ৰ ছাত্ৰী বা যিসকল অভিভাৱকসকলে কিদৰে নিজৰ সন্তানৰ কাৰণে কেৰিয়াৰটো চিন্তা কৰিব পাৰে। ঠিক আছে, নৱজ্যোতি ধন্যবাদ। বালাজী ক্লাছলৈ মোৰ শুভেচ্ছা থাকিল। আমাৰ গোৱালপাৰাৰ নিচিনা ঠাইত তুমি যিখিনি কৰি আছা, আৰু মানে তোমাক মই আগৰ পৰাই জানো যিখিনি কৰি আছা এইটো বেছ ধুনীয়া। আই থিংক এই ইউটিউব চেনেলৰ যোনটো নতুন প্ৰচেষ্টা এইটো সফল হওক, আৰু এইটো বৰ্তমান নিড অফ দ্য আৱাৰ বুলি কয়, আৰু এইটো সফল হওক তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল। আৰু আজি মোক নিৰ্বাচন কৰাৰ কাৰণে প্লাছ আমাৰ এই গ্ৰন্থাগাৰটোত অহাৰ কাৰণে ধন্যবাদ থাকিল। মই আশা কৰোঁ যে আমি অহা সময়খিনিৰ ভিতৰত আমি কিছুমান ভাল কথা পাতিব পাৰিম, যিখিনিয়ে মানে এতিয়া গোৱালপাৰা জিলাই হওক বা গোৱালপাৰাৰ বাহিৰৰ ল'ৰা ছোৱালীখিনি কিছু পৰিমাণে যদি সহায় কৰে, তো মই নিজকে ধন্য মানিম বা নিজে ভাল লাগিব মোৰ। অ'কে, এতিয়া তোমাৰ প্ৰশ্নটোলৈ আহোঁ যে মেট্ৰিকৰ ৰিজাল্টতে ছায়েন্স পঢ়িবই লাগিব নেকি, বা এইটো যোনটো জেনেৰেল যোনটো প্ৰশ্ন হয় সেইটো মানে মই নিজৰ কেৰিয়াৰ কেনেকৈ নিৰ্বাচন কৰিম, মই কেনেকৈ আগবাঢ়ি যাম। চ' এই বিষয়ত এইটো এটা ডাঙৰ প্ৰশ্ন, মানে আমি সকলোৱে চাগে এই প্ৰশ্নটো লগত যুদ্ধ কৰি থাকোঁ। তো তুমি অলৰেডি উল্লেখ কৰিছা যে আমি সংবিধান বুলি এটা নন প্ৰফিট কেৰিয়াৰ কাউন্সেলিং পৰ্টেল এটা চলাওঁ। এইটো 2010 চনত মই আৰু মোৰ দুজন ছিনিয়ৰে মিলি পেলাই আৰম্ভ কৰিছিলোঁ। আমি যোৱা 10 বছৰি কেৰিয়াৰ কাউন্সেলিঙৰ লগত সম্পূৰ্ণ বিনামূলীয়াকৈ আমি কেৰিয়াৰ কাউন্সেলিং কৰি আছোঁ। আমি তাতে কিছুমান ফ্ৰেমৱৰ্ক বা আমি কিছুমান মানে গাঁথনি মানে ডেভেলপ কৰিব চেষ্টা কৰিছোঁ, যে এজন ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ নিচিনা ঠাইৰ মিডিল ক্লাছ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা ছোৱালী এজনে বা নিজৰ কেৰিয়াৰটোৰ বিষয়ে কেনেকৈ ভাবিব আৰম্ভ কৰিব পাৰে। চ' আমি সাধাৰণতে এইটো 4-5টামান, মই সদায় এইটো কওঁ, মানে 4-5টামান প্ৰচেছত আমি বস্তুটো ভাবিব লাগে। 1 নম্বৰ ষ্টেপটো হৈছে আমি সকলোৰে পৰা বহুত শুনি থাকোঁ কিবা কিবি, এই ডাক্তৰ হ'ব লাগে, এই ইঞ্জিনিয়াৰ হ'ব লাগে, এই পুলিচ অফিচাৰ হ'ব লাগে। আৰু মোৰ নিজৰো কিছুমান মনৰ পৰা কিছুমান ইচ্ছা থাকে যে মই ক্ৰিকেট প্লেয়াৰ হ'ম, মই এক্টৰ হ'ম। প্ৰথম কামটো হৈছে গোটেইখিনি লিখি লোৱা, যে মোৰ ভাল লগা বা মানুহে কোৱা এই 10টা কেৰিয়াৰ অপশ্যন মই লিখি ল'লোঁ, যে মই এই 10টাৰ ভিতৰত চেষ্টা কৰিম অলপমান আৰু ইনফৰমেশ্যন ল'বৰ কাৰণে। এইটো ফাৰ্ষ্ট ষ্টেপ। ছেকেণ্ড ষ্টেপ হ'ব প্ৰতিটো কেৰিয়াৰ অপশ্যনটোৰ বিষয়ে এতিয়া ইনফৰমেশ্যন যোগাৰ কৰা, নতুন নতুন তথ্য আৰু খবৰ যোগাৰ কৰা। এইটোৰ কাৰণে আমি বেছি দূৰ যাব নালাগে। আমাৰ ঘৰৰ আশে পাশে যদি আমি চাওঁ, আমাৰ ঘৰৰ আশে পাশে আমি কেইজনমান ACS অফিচাৰ পাইয়ে যাম, কেইজনমান ডাক্তৰ পাইয়ে যাম,
কিছুমান খেলুৱৈ ৰাজ্যিক লেভেলৰ খেলুৱৈ পাইয়ে যাম, কিছুমান এক্টৰ ঘৰৰ আশে পাশে পাইয়ে যাম। গতিকে কেৰিয়াৰৰ তথ্য আহৰণৰ প্ৰথম ষ্টেপটো ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব, আমাৰ ওচৰ চুবুৰীয়া বা জিলাখনৰ মানুহখিনিৰ পৰাই আৰম্ভ কৰিব লাগিব। এইটো ছেকেণ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপটো হোৱাৰ পিছত আমি লাহে লাহে গম পাব আৰম্ভ কৰিম যে এই যে 10টা কেৰিয়াৰ মই বাছি লৈছিলোঁ, তাৰে বোধহয় 6টা মানত বা 4টা মানত মই সিমান ভাল নহয়, বা মই সিমান ইণ্টাৰেষ্টেড নহয়, বা মই ইমান ইণ্টাৰেষ্ট লোৱা নাই, মানে মই আগবাঢ়িব চাগে নিবিচাৰে। তো এতিয়া 10ৰ পৰা আমি 6লৈকে আহি পালোঁ ছাপ'জ। এতিয়া নেক্সট ষ্টেজ হ'ব আমি এই 6টাৰ ভিতৰত আমি কোনটো আৰম্ভ কৰিব পাৰিম। তো থাৰ্ড ষ্টেজটোত আৰু অলপ আমি কনচেনট্ৰেটেডভাৱে ইনফৰ্মেশ্যন তথ্য আহৰণ কৰিব লাগিব। সেই তথ্য আহৰণৰ ক্ষেত্ৰত কিছুমান আগৌ মই সেইটো সেনেকৈ আমি ৰিপৰ্ট টাইপ বনাব লাগিব। ছাপ'জ মই প্ৰতিটো কেৰিয়াৰৰ বিষয়ে মিনিমাম 5জন মানুহ লগ কৰিম, 2খন কিতাপ পঢ়িম, সদায় এখন মেগাজিন পঢ়িম সেইটোৰ ওপৰত, আৰু দিনত মই মিনিমাম 10 মিনিট সময় সেইটোৰ বিষয়ে তথ্য আহৰণৰ কাৰণে মানে খৰচ কৰিম। এনেকুৱা এটা কনচেনট্ৰেট এফৰ্ট যেতিয়া হ'ব, আমি 6টাৰ পৰা আল্টিমেটলি চাগে 3টালৈকে আহিব পাৰিম। চ' এই প্ৰচেছটো কৰোঁতে মই ভাবিম মিনিমাম সাধাৰণতে 6 মাহমান সময় লাগি যাব এই 10টাৰ পৰা 3টা মান আহোঁতে। আৰু এই কামখিনি কৰিব লাগিব সাধাৰণতে ক্লাছ 10 বা তাৰ পিছত, তাৰ আগত এইবিলাক কাম কৰি লাভ নাই, মানে অলপমান মেচুৰিটি লেভেল আহিব লাগিব, তাৰ পিছত এই কামখিনি কৰা ভাল। গতিকে আমি যদি 3টামান কেৰিয়াৰ অপশ্যনত আহিম, তাৰপিছত অলপমান পজ মাৰিব পাৰে যে আমি এটলিষ্ট 11 বা 12 পঢ়ালৈকে বা গ্ৰেজুৱেশ্যন পঢ়ালৈকেও আমি যদি 3টামানৰ জৰিয়তেও যদি আগবাঢ়িব পাৰোঁ, সেইটোও ঠিকে আছে। তো এইখিনিতে মই এই যোনটো মই কথাখিনি ক'লোঁ, এইখিনিত মই এটা বস্তুৰ ওপৰত গুৰুত্ব দিছোঁ যে কিছুমান মানুহে যে কয় মই জন্মৰ পৰাই জানিছিলোঁ অমুক হ'ম, মই 5ম মানৰ পৰাই জানিছিলোঁ মই অমুক হ'ম। মোৰ মানে তেনেকুৱা মানুহ যদি কোনোবা আছে মই নাজানো, মই মোৰ জীৱনত বা মোৰ লগৰবিলাকৰ জীৱনত দেখিছোঁ আমি সকলোৱে 4-5টা বস্তু হ'ব বিচাৰোঁ। আমি লাহে লাহে আগুৱাই গৈ আছোঁ, 2টা বস্তু আঁতৰাই আছোঁ, আৰু আমি বেছি মনোযোগ দি আছোঁ এটা বস্তুৰ ওপৰত, তেনেকৈ কেৰিয়াৰ বস্তুটো আগবাঢ়ে। গতিকে ইমান কনচেনট্ৰেটেডভাৱে ক্লাছ 5ৰ পৰা এটা লক্ষ্যত আগবঢ়াটো ইমান সম্ভৱ নহয় যেন লাগে মোৰ আজিকালিৰ যোনটো আজিকালিৰ পৰিৱেশত। আৰু কোনোবাই যদি সেনেকুৱা এটা লক্ষ্য স্থিৰ কৰিব পৰা নাই, তেওঁ তাতে ফ্ৰাষ্ট্ৰেটেড হোৱাৰ একো প্ৰয়োজন নাই। এইটো একেবাৰেই স্বাভাৱিক যে আমাৰ এটা সময়ত 4-5টা বস্তু হ'ব মন যাব, এইটো একেবাৰেই স্বাভাৱিক। গতিকে আমি মই ভাবোঁ ক্লাছ 10-12লৈকে 3-4টা মানতো যদি আমি ডমেইনৰ ভিতৰত যদি নিজকে স্পেচিফাই কৰিব পাৰোঁ, মোৰ মতে সেইটো এটা কেৰিয়াৰ থিংকিঙৰ প্ৰথম ষ্টেপটো আমি সফল হোৱা বুলি মই ক'ব খুজিম। আচ্ছা, এই ক্ষেত্ৰত যিখিনি আমাৰ অভিভাৱক গাৰ্জেনসকলে নিজৰ ল'ৰা ছোৱালীখিনিক ধৰক কিদৰে সহায় বা গাইডেঞ্চ দিব পাৰি? আমাৰ নিচিনা পৰিৱেশত গাৰ্জেন বা অভিভাৱকে এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ এটা কাৰণটো মোৰ মতে এইটো অভিভাৱকৰ স্বাৰ্থপৰতা যেন লাগে, কাৰণ তেওঁ নিজে কিবা হ'ব পৰা নাই, সেইকাৰণে তেওঁ নিজৰ অসম্পূৰ্ণ সপোনবোৰ ল'ৰা ছোৱালীৰ জৰিয়তে ফলিয়াব বিচাৰে। মোৰ মতে সেইটো এটা স্বাৰ্থপৰতাৰ বাহিৰে একো নহয়। দ্বিতীয় কাৰণটো হ'ব পাৰে যে ল'ৰা ছোৱালীৰ জ্ঞানৰ অভাৱ, কাৰণ ল'ৰা ছোৱালীখিনিয়ে যিহেতু তেওঁৰ বেলেগ মানুহৰ লগত সংস্পৰ্শ বা নিজৰ অভিজ্ঞতা নাই, সেইকাৰণে অভিভাৱকে ভাবি লয় যে ল'ৰা ছোৱালীখিনিৰ জ্ঞান নাই, তেওঁলোকৰ জ্ঞানটো বেছি, সেইকাৰণে তেওঁলোকে এটা বেছি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ইচ্ছা কৰে। আৰু তৃতীয়টো এটা মানসিক ধৰণৰ কথা যেন লাগে যে মানে কেৰিয়াৰ নিৰ্বাচন ক্ষেত্ৰত আমিয়ে কৰি দিব লাগিব, মানে এইটো পৰম্পৰাগতভাৱে চলি আহিছে কাৰণে যদিও নলেজ আছে, যদিও তেওঁৰ স্বাৰ্থপৰতা নাই, কিন্তু তথাপি পৰম্পৰাটো বচাই ৰাখিবৰ কাৰণে অভিভাৱকটোৱে সম্পৃক্ত হ'ব চেষ্টা কৰে। গতিকে এই 3টা কাৰণৰ কাৰণে মই ভাবোঁ অভিভাৱকবিলাকে বেছি গুৰুত্ব দিব চেষ্টা কৰে। হয়, আৰু এটা বিষয় আমি দেখা পাওঁ, সেইটো ধৰক বৰ দেউতাকৰ ল'ৰাজন ডক্টৰ হৈছে, সেইকাৰণে মোৰ ল'ৰাজনো ডক্টৰ হ'ব লাগিব। এইটো মানে পিয়াৰ প্ৰেছাৰ টাইপ কথা, ছ'চাইটিৰ অমুকৰ ছোৱালীজনীয়ে মানে ইঞ্জিনিয়াৰিং পঢ়ি আছে, গতিকে হয়। আচ্ছা, আৰু এইখিনিতে মই অলপ যোগ কৰি আমাৰ এই প্ৰথম পৰ্যায়টো শেষ কৰিব বিচাৰিম। তো আমি মঞ্জিত নাথ ডাঙৰীয়াৰ পৰা গম পালোঁ, তো আমাক ছাত্ৰ ছাত্ৰীসকলে তোমালোকে বেচিকেলি 10টামান অপশ্যন লিখি লৈ যিখিনি ৰিচাৰ্চখিনিতো মঞ্জিত দাই ক'লেই যে ওচৰে পাজৰৰ মানুহখিনিক সোধা বা প্ৰেক্টিকেলি লগ ধৰি সোধা অমুক হ'বৰ কাৰণে বা অমুকটো কেনেকুৱা ধৰণৰ প্ৰফেশ্যন তেনেকুৱা গম পোৱাকৈ। লগতে আজিকালি ইণ্টাৰনেট আছে, গুগল ইউটিউবৰ জৰিয়তেও মানে যেতিয়া স্পেচিফিক সেই তিনিটা পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকলে গৈ পাব, তাৰপিছত আমি ইণ্টাৰনেট বা ইউটিউব বিভিন্ন ধৰণৰ তেতিয়া কনচেনট্ৰেট আৰু ডাটা কালেকশ্যন কৰি পেলাই তেওঁলোকে আগবাঢ়িব পাৰিব।
গতিকে এইখিনিত মই জাষ্ট শেষৰ পইণ্ট মই যদি ক'ব গৈছোঁ মানে এই প্ৰচেছটোত এটা আউটপুট থকা উচিত আউটপুটটো বিষয়ে বহীখন এই কেৱল মনৰ ভিতৰত ভাবি থাকি পেলাই কৰিলে নহ'ব এইটোৰ কাৰণে বহি লৈ লিখা মেলা কৰিব লাগিব আৰু তেওঁ যদি এটা 6 মাহৰ যিখিনি গোটেই তথ্য আহৰণৰ যেতিয়া প্ৰক্ৰিয়াটো যেতিয়া কাগজত লিখি পেলাই বহীখন বনাব সেই বহীখনে জীৱনৰ বেলেগ বেলেগ সময়ত তেওঁক নিজৰ কেৰিয়াৰ সিদ্ধান্ত জনাটো সদায় সহায় কৰিব কাৰণ এনেকুৱা নহয় যে মই 16 বছৰীয়া ল'ৰা এটাই জীৱনটো সম্পৰ্কে বা কেৰিয়াৰ সম্পৰ্কে যি ভাবিছে সেই বস্তুটো 24 বছৰীয়া ল'ৰা বা ছোৱালী এজনীয়ে বা 30 বছৰীয়া ল'ৰা বা ছোৱালী এজনীয়ে নিশ্চয় বেলেগকৈ ভাবিব কিন্তু সেই আমি যদি সেই বেছটো ক্লাছ 9-10ৰ এই যোনটো আমি 10টাৰ পৰা 3টা প্ৰক্ৰিয়ালৈ অহাৰ এই 3টা পৰ্যায়ৰ যোনটো সেই তথ্য আহৰণৰ প্ৰক্ৰিয়াটো যে ভালকৈ কৰিছোঁ এই বস্তুটো যে ডকুমেণ্ট কৰি ৰাখিছোঁ সেই বেছ ডকুমেণ্টখনে আমাক সদায় জীৱনৰ বেলেগ বেলেগ পৰ্যায়ত বহুত ধুনীয়াকৈ আমাক সহায় কৰিব এটা সঠিক কেৰিয়াৰ নিৰ্বাচন ক্ষেত্ৰত তো এইখিনিত কওঁ যিসকলে ধৰক হাই ছেকেণ্ডেৰী বা ডিগ্ৰী পঢ়ি আছে তেওঁলোকৰ বয়স উকলি যোৱা নাই তেওঁলোকেও এইটো পদ্ধতি অৱলম্বন কৰি এতিয়াও সময় আছে সকলোৰে তো এইখিনিতে আমি আমাৰ প্ৰথম পৰ্যায়